ডিভিপি এছ'চিয়েট প্ৰেজেণ্ট জুবিনৰ গানে কি আনে আৰু এয়া হৈছে অসমৰ সকলো জেগাতে ইতিমধ্যে অডিশ্যন চলি আছে আৰু এয়া মাজুলীৰ এয়া দৃশ্যাংশ মাজুলীৰ ফুলনিত আজি এয়া অডিশ্যনৰ সময়ত এই ধৰণে সকলো ব্যস্ত হৈ আছে পোৱাৰ সময় ভাগত আজিৰ যি ব্লগটো বিশেষ মই আমাৰ উজনি অসমৰ বিৰচিত কংকনদাৰ সৈতে আৰম্ভ কৰিছোঁ চাওঁ ডিভিপিলে প্ৰথম জুবিনৰ গানে কি আনে আজি মাজুলী অডিশ্যন এনিভাৰ 24 গতিকে এতিয়া আমি এনিভাৰ 24 যে দায়িত্বত থকা ব্যক্তি একেটা মাজুলীলৈ আহিছোঁ মধ্য মাজুলীৰ ফুলনিত আমাৰ অডিশ্যন চলি আছে আৰু আমাৰ সতীৰ্থ সাংবাদিক উৎপলে এতিয়া আপোনালোকৰ কাৰণে ব্লগ আৰু ইয়াৰ পিছতে ইয়াৰ পাছত আমাৰ 11, 12, 13 যোৰহাটত হ'ব যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয় আৰু দ্য মেনৰ 11, 12 তাৰিখে কাজিৰঙা বিশ্ববিদ্যালয়ৰ যোনটো আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষাগৃহ তাত আমাৰ অডিশ্যন হ'ব তাৰ পাছত 13 তাৰিখখন আমাৰ দ্য হোটেল মেনৰ যি 3 ষ্টাৰ কেটেগৰী এখন হোটেল যোৰহাটত তাত আমি অডিশ্যন কৰিছোঁ তাৰ সমান্তৰালভাৱে তাৰ আগত আপোনালোকে শিৱসাগৰ আছে ডিব্ৰুগড় আছে চৰাইদেউ আছে তিনিচুকীয়া আছে গতিকে উজনি অসমৰ প্ৰত্যেকগৰাকী যি আচলতে আগ্ৰহী গীতৰ প্ৰতি তেওঁলোকে উজনি অসমৰ যিকোনো স্থানত আচলতে আপোনালোকে অডিশ্যন নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ ইউ বি লাইভ অসমলৈ আৰু আচলতে বহুদিন ব্লগ দিয়া নাই কিন্তু এতিয়া আহিব লগা মাজে মাজে আহিছোঁ গতিকে মাজুলীত বৰ্তমান আছোঁ যিহেতু আমাৰ জুবিনৰ গানে কি আনে অডিশ্যন ইতিমধ্যে মাজুলীত আজি আৰম্ভ হ'ব ঘণ্টা সময়ৰ পিছতে আৰু ইয়াৰ পিছতে কিন্তু যোৰহাটত হ'ব যোৰহাটত প্ৰায় 500 ফৰ্মৰ ভিতৰত ইতিমধ্যে যথেষ্টখিনি ফৰ্ম এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন আমাৰ লগত কৰিছে গতিকে ফৰ্ম কিন্তু বহুত সীমিত হিচাপত আছে যদিহে আপুনি জুবিন গাৰ্গক ভাল পায় যদিহে আপুনি জুবিন গাৰ্গৰ গান শুনি সৰুৰ পৰা ডাঙৰ হৈছে বা জুবিনৰ গান গাবলৈ যদি আপোনাৰ স্পৃহা আছে তেতিয়াহ'লে কিন্তু আপুনি ৰৈ থাকিব নালাগে তলত দিয়া স্ক্ৰীণত দিয়া নাম্বাৰৰ সৈতে তৎকালিকে যোগাযোগ কৰক কাৰণ ফৰ্ম আমাৰ লগত বহুত সীমিত আছে প্ৰথমবাৰ এনিভাৰ 24 বা পোনপ্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰা হৈছে গতিকে সকলোৱে আপোনালোকে ফৰ্মখিনি লওক আৰু তলত দিয়া স্ক্ৰীণত দিয়া নাম্বাৰ ফৰ্ম কিন্তু যথেষ্টখিনি ফৰ্ম আমাৰ ইতিমধ্যে যোগাযোগ কৰি লৈ গৈছে প্ৰথমবাৰ যদি ফৰ্ম যিহেতু সীমিত গতিকে আপোনালোকে খুব সোনকালে যোগাযোগ কৰক তলত স্ক্ৰীণত দিয়া নম্বৰত পুনৰবাৰ কৈছোঁ নিৰাশ হ'ব নালাগে যোৰহাটৰ পাছতে আমাৰ গোলাঘাটত হ'ব গতিকে সকলোৱে এটাই আশা কৰিছোঁ যে সোনকালে আহক ফৰ্ম লওক আৰু জুবিনৰ গানে কি আনে এই অডিশ্যনত অংশগ্ৰহণ কৰক চূড়ান্ত পৰ্যায়লৈ পাওক আৰু তাৰ পাছত 1 লাখ টকাৰ নগদ পুৰস্কাৰৰ লগতে আকৰ্ষণীয় উপহাৰ এয়া আছিলে উজনি অসমৰ বিৰচিত গতিকে গোটেই কথাখিনি গম পালে যে আমাৰ আচলতে ফৰ্ম আমি যিটো হিচাপত পোনপ্ৰথমভাৱে আয়োজন কৰি যিটো হিচাপত আমি ফৰ্ম আশা কৰিছিলোঁ কিন্তু সেইটো হিচাপত আচলতে আমি যোৰহাটত ইমানখিনি আমাৰ জুবিনৰ গান গোৱা যথেষ্টখিনি লোক ইতিমধ্যে ওলাল গতিকে খুব আশাৰে তেওঁলোকে আচলতে আমাৰ পৰা ফৰ্মখিনি সেইসকল ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে কৰিলে কিন্তু তথাপিও নিৰাশ হ'ব নালাগে এতিয়াও আছে যথেষ্টখিনি ফৰ্ম গতিকে যদিহে আপুনি এতিয়ালৈও যদি সেই ফৰ্মখন আপুনি এতিয়ালৈকে লোৱা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপুনি ফৰ্মবিলাক ৰেজিষ্ট্ৰেশ্যন কৰক গতিকে এইবিলাক যোৰহাটত আজি এই অডিশ্যনৰ কাৰণে তেওঁলোক আহিছে আৰু ইফালে মই ভিতৰত অকণমান সোমাই যাম আৰু ইয়াত আছে আমাৰ ভিতৰৰ যি অডিশ্যনৰ আছে কণ্টেক্ট সময়ৰ পিছতে আৰম্ভ হ'ব আৰু গোটেই কথাবিলাক আমি কি হয় ভিতৰত পৰিৱেশ দেখাব নোৱাৰে তথাপিও অলপমান আমি দেখাইছোঁ যোৰহাটৰ ইয়াৰ পিছতে অডিশ্যন হ'ব আৰু অনামিকা বাইদেউ আছে মই অকণমান কথা পাতিম যিহেতু যি সময়ত এনিভাৰ 24 আচলতে প্ৰথম প্ৰয়াসত আচলতে আয়োজন কৰা হৈছে গতিকে যোৰহাটত এতিয়া যথেষ্টখিনি ফৰ্ম ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে ফৰ্ম সীমিত আছে যথেষ্টখিনি আপুনি অসমত আপুনি ঘূৰি আছে কি ক'ব কেনেধৰণে কি ক'ম এইটো যিহেতু প্ৰথম প্ৰচেষ্টা গতিকে কিছুমান জেগাত নিজে ভবা ধৰণে হোৱা নাই তথাপিও আমি নিৰাশ হ'বলগীয়াও হোৱা নাই ভালকৈ চলি গৈ আছে ইতিমধ্যে আমি 2খন ডিষ্ট্ৰিক্ট কমপ্লিট কৰিলোঁ ধেমাজি আৰু লখিমপুৰ এইবাৰ 3rd টাইম মাজুলী ভাবিছোঁ মাজুলীটো আমি কমপ্লিটলৈকে হ'ব গতিকে মষ্ট ৱেলকাম আৰু আমাৰ যোৰহাটত কিন্তু যোৰহাটৰ যেতিয়া সন্তান জুবিন গাৰ্গ গতিকে যোৰহাটলৈ জুবিন গাৰ্গৰ যি অডিশ্যন হয় এই অডিশ্যনত জুবিন গাৰ্গ দাদাও অহাৰ সম্ভাৱনা মচুৰ বুলি আছে নিশ্চয় আমি তেওঁলোকৰ কথা বতৰা চলি আছে আমি যোৰহাটত তেওঁ আপোনাৰ ব্যৱস্থাটো
কৰি আছোঁ। জুবিন গাৰ্গ নিজে থাকিলে ভাল লাগিব। হয়। আৰু যোৰহাট বুলি ক'লে এনেও আমাৰ সাংস্কৃতিক নগৰী যোৰহাট তেজপুৰ, গতিকে যোৰহাটত আমাৰ এক্সপেক্টেশ্যনছটো বেলেগতকৈ অলপ বেলেগ বেছি আছে। গতিকে যোৰহাটবাসীয়ে যদি চাই আছে ফুলৰ ব্লগটো তেনেহ'লে আহক, যোগাযোগ তলত কৰক, স্ক্ৰীণত অলৰেডি আমি নাম্বাৰ দি আছে, নাম্বাৰত যোগাযোগ কৰি আপোনালোকে আহিব পাৰিব। যথেষ্ট ব্যস্ত অলপ পিছত অডিশ্যন আছে আৰম্ভ হ'ব। অডিশ্যন আৰম্ভ হ'ব। মাজুলীৰ পৰা কিন্তু যথেষ্ট ল'ৰা ছোৱালী ওলাইছে মাজুলীৰ পৰা আশা কৰিছোঁ আমি এতিয়ালৈকে যিমানখিনি আহিছে ধৰক আমি সেইখিনি কৰিলে দুদিনীয়া যি আমাৰ কাৰ্যসূচী আছিলে মাজুলীত হয়তো আমি দুদিন সম্পূৰ্ণ কৰিবই লাগিব আৰু এটা দিন হয়তো বেছিকৈ লাগিবও পাৰে, কাৰণ ইমানেই আচলতে জুবিন গাৰ্গৰ গান শুনি ভাল পায় বা তেওঁলোক গান গাব চেষ্টা কৰে। প্ৰতিভা আছে, কিন্তু মাজুলীত যথেষ্ট প্ৰতিভা আছে। মাজুলীৰ পৰাও আশা আছে। ধেমাজিটো ভাল হৈছে, ভালেই হৈছে, গতিকে চাওঁ ভাল কিবা এটা ওলাব। হয় হয়, নিশ্চয়কৈ এয়া হ'ল আচলতে অনামিকা বাইদেউৰ পৰা আমি গোটেই কথাখিনি জানিলোঁ। আচলতে আমাৰ যিটো উদ্দেশ্য আচলতে এনিভাত 24 প্ৰথম প্ৰয়াসৰ যি উদ্দেশ্য আচলতে এজন ইয়াৰ পৰাই যাতে এজন শিল্পী অসমৰ পৰা বাছি ওলাওঁ, যাতে আৰু দ্বিতীয় এগৰাকী জুবিন গাৰ্গৰ কণ্ঠ যাতে তেওঁ ধুনীয়াকৈ গাব পাৰে। চাউণ্ডত দাদা আছে, চাউণ্ডৰ পৰা মই অকণমান যথেষ্ট ৰাতিপুৱাৰ পৰা আপুনি লাগি আছে সৰুকৈ অকণমান। জুবিনৰ গানে কি আনে এটা সুন্দৰ অনুষ্ঠান, সকলোৱে যোগদান কৰক। যদি এই ব্লগটো এই মিনি ব্লগটো চোৱাৰ পিছত যদি কোনোবাই যোগদান কৰিব পাৰে, যোগদান কৰিব পাৰিব, লিফলেটটো দি দিব এখেতে আৰু যোগদান নাম্বাৰ থাকিব। আৰু এটা ভাল অনুষ্ঠান, মোৰ কাম কৰি ভাল লাগিছে, ইয়াতে কৰি আছোঁ মই, কিছুদিনৰ কাৰণে আহিছোঁ মই এই কামটো কৰিবলৈ, আৰু চাউণ্ডৰ গোটেইখিনি অডিঅ'ৰ ছেকশ্যনটো মই চাই আছোঁ, গতিকে খুব ভাল হ'ব। আৰু যেনেকৈ বাছি বাছি লৈ গৈ আছে 10জন বা 6জন জীপ যায় এটা জিলাৰ পৰা বাছি নি গুৱাহাটীত প্ৰায় 200-300 ষ্টুডেণ্টৰ মাজত বা কেণ্ডিডেটৰ পৰা টাব হ'ব, তাতে খুব ভালকৈ হ'ব। গতিকে তাতে হয়তো লগ পাবও পাৰোঁ, ময়ো লগ পাম। আপোনাৰ কণ্ঠও যথেষ্ট শক্তিশালী হয় নেকি? চাউণ্ডৰ মানুহে কাৰণে চাউণ্ডৰ যে অলপ কম্প্ৰেছাৰ লগাই দি আছোঁ, কম্প্ৰেছাৰ লগাই দিছোঁ ইয়াতে। নিশ্চয়কৈ যোগাযোগ কৰিব দেই। আৰু চাই থাকক এনি ভাৰত 24। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই এনি ভাৰত 24 এই চেনেলটো আপোনালোকে টাইপ কৰি ইউটিউবত ছাবস্ক্ৰাইব কৰক, ফেচবুকত ফ'ল' কৰক পেজত, আৰু চাই থাকক। জিটিপিএলত চাবই পাব। জিটিপিএলত যথেষ্টখিনি নৱেম্বৰৰ পৰা এইখিনি অডিশ্যনৰ যিখিনি আছিলে আউটপুট সেইখিনি আপুনি নৱেম্বৰৰ পৰা টেলিকাষ্ট হ'ব। এতিয়া জিটিপিএল 272 আপুনি লাগক, মই লাগো দেই। এইখিনি আছিলে কথা। আচলতে আমি এইখিনি সৰুকৈ অকণমান থুলমূলকৈ আপোনাক দেখাব খুজিলোঁ। বাকী মেম আছে, আমাৰ মেমৰ লগত যিহেতু সকলো ৰৈ আছে, গতিকে বিশেষ কথা আমি নাপাতোঁ। আৰু ইয়াৰ পৰা আচলতে যোৱাকালি আমি আহি পালোঁ। আহি পোৱাৰ পিছত আচলতে এতিয়া জেনেৰেটৰ আমাৰ এইফালৰ পৰা লৈ অহা হৈছে। গোটেই বস্তুবিলাক আমি আচলতে ইয়াত মাজুলীৰ যি ফুলনিত আচলতে এই ধৰণে চেষ্টা কৰিছোঁ। থেংক ইউ। বঢ়িয়া, মাজুলী জিন্দাবাদ। মিনি ব্লগ যাব, মিনি ব্লগ ভইচ অভাৰ দি মিনি ব্লগ হ'লে খাৰাকেও ল'ব পাৰি যদি সৰুকৈ ব্লগ হয়। এডিট কৰি